মহানৱমী ক'ত ক'ত ধৰণে ছাৰ ৰাইজৰ কি আপোনজনে কি সবে আমাৰ পৰা কি বিচাৰিছে? আজি মহানৱমী বকাজাৰ টাউনত মই 4টা পূজা মণ্ডপত মই কৰিছোঁ আৰু মোৰ এটাই কথা প্ৰাৰ্থনা কৰিছোঁ মই মা দুৰ্গা দেৱীৰ ওচৰত যে BTC অঞ্চলৰ লগতে গোটেই অসমত যাতে সদায় শান্তিটো বজাই থাকে। বিভিন্ন জাতি জনগোষ্ঠী আছে BTC তথা গোটেই অসমত, যাতে এই চৰকাৰে শান্তিপূৰ্ণভাৱে সকলো জাতি জনগোষ্ঠীৰ কাৰণে ভালকৈ কাম কৰি যাব পাৰে। তাৰ কাৰণে মই ভগৱানৰ ওচৰত বা মা দুৰ্গা দেৱীৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। আৰু বিশেষকৈ আমাৰ BTC অঞ্চলত বহুত জাতি জনগোষ্ঠী আছে, সকলোৰে মংগল হওক এইটো মই কামনা কৰিছোঁ। আৰু আমাৰ গোসাইগাঁৱত বাই ইলেকশ্যন আহি আছে অহা 25 অক্টোবৰত। ইয়াত যাতে বিশেষ দৰে জিকিব পাৰে বিপুল ভোটত, তাৰ কাৰণে মই মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আপুনি বিশ্বাস কৰে ছাৰ যিটো বাই গোসাইগাঁৱত আমাৰ জিকাটো 100%। আৰু মই আজি 4টা জেগাত যিখিনি ঘূৰিছোঁ পূজা মণ্ডপত, মা দুৰ্গা দেৱীৰ ওচৰত সেইটোকে মই আশীৰ্বাদ বিচাৰিছোঁ যে আমাৰ বিপুল দলটো যাতে জিকিব পাৰে।